নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকা এটা আজি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ লৈছোঁ বৰ্তমান ঠাণ্ডাৰ ছিজন। যোৱা এইকেইদিনত যথেষ্ট ঠাণ্ডা পৰিছে আৰু এই যথেষ্ট ঠাণ্ডা হোৱাৰ বাবে মোক বহুতো বন্ধুৱে ফোন কৰি আছে যে ছাগলীখিনিৰ দুই এটা কিবা সমস্যা দেখা দিছে। তো মই তেখেতসকলক কওঁ যে এই ঠাণ্ডাৰ ছিজনটোত বা এই ঠাণ্ডাৰ কেইদিনত আপোনালোকে ছাগলীখিনিক কেনেদৰে ৰাখিব। চাওক, মই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ এখন ফাৰ্মখন এইখন হয়, দেখা পাইছে আপোনালোকে। ছাগলীৰ ফাৰ্মখন এইখন হয় মোৰ। চাওক, মই গৰম ছিজনত এই যিখন নেট দেখা পাইছে, এই নেটখন সম্পূৰ্ণৰূপে এনেকৈ খোলা থাকে। ইয়াত কোনো ত্ৰিপালৰ ব্যৱস্থা দিয়া নাথাকে। কিন্তু বৰ্তমান যেতিয়া ঠাণ্ডা ছিজন আহি পৰিছে, ঠাণ্ডা ছিজন আহি পৰাৰ লগে লগে মই কি কৰিছোঁ, দিনত ত্ৰিপালখিনি এনেদৰে দাঙি পেলাই ওপৰত লগাই থওঁ আৰু ঠিক সন্ধিয়া হোৱাৰ লগে লগে ছাগলীখিনি যেতিয়া গঁৰালৰ ভিতৰত সোমোৱা যায়, ঠিক তাৰ লগে লগে এইদৰে ত্ৰিপালখিনি একদম টিঙৰ পৰা ধৰি তললৈকে নমাই দিয়া হয়। তাৰপিছত চাওক, সম্পূৰ্ণৰূপে কোনো ফালৰ পৰা বতাহ সোমাব নোৱাৰাকৈ এনেদৰে ত্ৰিপাল লগাই দিয়া হয়, দেখা পাইছে নিশ্চয়। আৰু ৰাতিপুৱা ৰ'দ ওলোৱাৰ পিছত আমি এনেদৰে ত্ৰিপালখিনি দাঙি দিব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, যিমানখিনি পৰা যায় ছাগলীখিনিক গৰম কৰি ৰাখিব পাৰিব লাগে। অৰ্থাৎ মই কি কৰোঁ, চাওক, গোটেই ৰাতি এনেদৰে জুইৰ ব্যৱস্থা কৰিছোঁ। ছাগলীৰ গঁৰালটোৰ ভিতৰত মই এনেদৰে জুইৰ ব্যৱস্থা কৰিছোঁ, যাতে ছাগলীখিনিয়ে, মইতো গোটেই চাৰিওকাষটো ত্ৰিপাল দি বেৰিয়ে দিওঁ। তাৰ মাজত মই যেতিয়া জুই লগাই দিয়া হয়, কি হয়, গোটেই ৰুমটো এটা টেম্পাৰেচাৰটো মানে হাই হৈ যায়। হাই হৈ যোৱাৰ কাৰণে গোটেই ৰাতিটো ছাগলীখিনি শান্তিৰে থাকিব পাৰে আৰু বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰে। তো এইখিনিয়ে কথা, বহুত বিশেষ একো কথা নাই। হ'লেও এই কথাকেইটা আপোনালোকে মানি চলিলে ছাগলীখিনি ঠাণ্ডা দিনত হ'বলগীয়া যিখিনি বেমাৰ আজাৰ, সেইখিনিৰ পৰা বাচি থাকিব পাৰিব। ঠাণ্ডা দিনত বিশেষকৈ চৰ্দিৰ বেমাৰটো বেছিকৈ হয়, নাকেদি পানী ওলায়, কাহ চৰ্দি এনেকুৱাবিলাক। তো এইবিলাকৰ কাৰণে বেলেগটো ট্ৰিটমেণ্ট বুলিবলৈ বিশেষ একো নাই। আপোনালোকে এইখিনি অলপ যত্ন ল'ব। কোনো কাৰণতে ৰাতি গঁৰালত বাহিৰৰ বতাহটো সোমাব দিব নালাগে। তাৰপিছত পাৰিলে এনেদৰে যিটো মই কৈছোঁ, জুইৰ ব্যৱস্থা কৰিব লাগে। ৰাতি ত্ৰিপাল দি সম্পূৰ্ণৰূপে গঁৰালটো বেৰিব লাগে, যাতে বাহিৰৰ ঠাণ্ডা হাৱাটো ভিতৰলৈ সোমাব নোৱাৰে। তাৰপিছত ভিতৰত জুই জ্বলাই দিয়াৰ পিছত ৰুমৰ ভিতৰৰ গোটেই পৰিৱেশটো এটা গৰম হৈ যায়। গৰম হোৱাৰ বাবে ছাগলীখিনিয়ে ঠাণ্ডাত কষ্ট নাপায়, আৰু সেই কষ্ট নাপালেই ছাগলীখিনিৰ একো বেমাৰ আজাৰ নোহোৱাকৈ আপোনালোকে পুহি ৰাখিব পাৰিব। সেইখিনিয়ে, বহুত বিশেষ নকওঁ। আৰু মোক বহুত বন্ধুৱে কমেণ্ট কৰে, সোধে যে দাদা, আপুনি ছাগলীক কি কিনা দানা খুৱায়। তো মই আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ মই ছাগলীক কি কিনা দানা খুৱাওঁ তাৰ বিষয়ে। মই ছাগলীক দেখিছে বৰ্তমান খাবলৈ খুৱাই আছোঁ। কিনা দানা বুলি বিশেষ একো নাই। মই কৈছোঁ, প্ৰথমতে ছাগলীক আপুনি খুৱাব লাগিব চাপৰ, যিটো আমি গৰুক ব্যৱহাৰ কৰোঁ গৰুৰ খাদ্যত। চাপৰ লগত আপুনি পাৰিলে পলিচ লওক, ৰাইচ পলিচ বুলি যিটো কোৱা যায়। তাৰপিছত ঠাণ্ডা দিনত, বিশেষকৈ ঠাণ্ডা দিনকেইটাত আপোনালোকে ছাগলীখিনিক অলপমান হ'লেও বুটৰ গুড়ি বা বুটৰ বাকলি খুৱাবলৈ চেষ্টা কৰিব। বুটৰ গুড়ি বা বুটৰ বাকলিখিনিয়ে
ছাগলীখিনি বডিত অলপ গৰম কৰে, ছাগলীখিনি বডিটো অলপ গৰম কৰে বুটটোৱে। গতিকে পৰাপক্ষত ঠাণ্ডা ছিজনত পাৰিলে বুটৰ বাকলি বা বুটৰ গুড়ি অলপ খুৱাবলৈ চেষ্টা কৰিব দানা হিচাপে। বাকী তেনেকৈ বিশেষ একো নাই। চাপৰ লওক, পলিচ লওক, বুটৰ গুড়ি লওক, বুটৰ বাকলি লওক, অলপমান কম পৰিমাণে চাউলৰ গুড়িও ল'ব পাৰে। যাৰ সেইটো সুবিধা আছে তেখেতসকলে ল'ব পাৰে চাউলৰ গুড়িটো। বছ ইমানখিনি। ৰাতিপুৱা আৰু গধূলি 2 টাইম ব্যৱহাৰ কৰক। বাকী দিনটো সিহঁতক গছৰ ডাল, পাত, ঘাঁহ, আমাৰ অসমত যিখিনি বস্তু মানে গৰু ছাগলীৰ কাৰণে উৎপাদন হয় তেনেকুৱা ধৰণৰ বস্তুতে ৰাখক, তেনেকুৱা ধৰণৰ ঘাঁহ পাততে ৰাখক। বাকী ৰাতিপুৱা আৰু গধূলি দিনটোত 2টা টাইম আপোনালোকে দানা দিবলৈ চেষ্টা কৰক। দানাত কি কি দিব লাগে মই বিশেষকৈ ক'লোৱেই। আৰু বহুত কষ্টলি দানা ব্যৱহাৰ কৰি ছাগলীখিনিক লগত আপোনালোকে একো লাভৱান হ'ব নোৱাৰিব। গতিকে বহুত কষ্টলি দানা ব্যৱহাৰ কৰাটোৰ পৰা আঁতৰত থাকিব। সদায় কম খৰচত ছাগলীখিনি ৰাখিবলৈ চেষ্টা কৰিব। মই বাৰে প্ৰতি কৈ থাকোঁ, আগৰ ভিডিঅ'টো কৈ থাকোঁ, যিমান কম খৰচত আপোনালোকে ছাগলীখিনি ৰাখিবলৈ চেষ্টা কৰিব সিমানেই প্ৰফিট হ'ব। গতিকে ঠিক আজিও কৈছোঁ যে কষ্টলি দানা বহুত কিনা দানা কিবাকিবি আজিকালি ওলাইছে, সেইবিলাক ব্যৱহাৰ নকৰি আপোনালোকে ঘৰতে তৈয়াৰ কৰিব। চাপৰ, পলিচ, বুটৰ গুড়ি, চাউলৰ গুড়ি এনেদৰে এটা মিশ্ৰণ বনাই এটা ছাগলীক, এটা পূৰ্ণবয়স্ক ছাগলীক আপুনি ৰাতিপুৱা 100 গ্ৰাম, সন্ধিয়া 100 গ্ৰাম, দিনটোত 200 গ্ৰাম দানা খোৱালে যথেষ্ট। তাতকৈ বেছি নোখোৱাব। আৰু দিনটোত আপুনি ছাগলী বা গৰুক আমি যিখিনি ঘাঁহ পানী নৰ্মেল খুৱাওঁ তেনেদৰে খুৱাই পেট ভৰাওক। বছ ইমানখিনিয়ে, তাতকৈ বেছি একো কৰিবলগীয়া নাই ছাগলীৰ ক্ষেত্ৰত। আৰু আপোনালোকক জনাওঁ যে মোৰ ফাৰ্মত বৰ্তমান দেখিছে নিশ্চয় স্ক্ৰীণত 50ৰ পৰা 60টা বিটেল আৰু বাৰবাৰী ছাগলী আছে বিক্ৰীৰ কাৰণে। এই গোটেইখিনিকে মই PPR, FMD, ET, PPR, FMD আৰু ET এই 3টা ভেকচিন কমপ্লিট কৰি ৰাখিছোঁ দি পেলাই। আৰু এই গোটেই ছাগলীখিনিয়ে মই বিক্ৰীৰ কাৰণে ৰেডি কৰিছোঁ। 3টা ভেকচিন কমপ্লিট কৰি লগত ডিৱাৰ্মিং কমপ্লিট কৰা আছে, পেলু দৰৱো খুৱাই কমপ্লিট কৰি থোৱা আছে। এই গোটেইখিনি ছাগলী মই বিক্ৰীৰ কাৰণে ৰেডি কৰিছোঁ। ইচ্ছুক বন্ধুৱে যিসকলে বিটেল ছাগলী বা বাৰবাৰী ছাগলীৰে ফাৰ্ম কৰিম বুলি ভাবি আছে তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ, আহক মোৰ ফাৰ্মত টপ কোৱালিটিৰ ফাৰ্মিং কিটছ পোৱা যায়। মোৰ ফাৰ্মত অকল টপ কোৱালিটিৰ ফাৰ্মিং কিটছ পাব। মই কোনো কাটিং ছাপ্লায়াৰ ছাগলী মই নাৰাখোঁ মোৰ ফাৰ্মত। আপোনালোকে সেইটো ভুল নকৰিব কেতিয়াও। অসমত আজিকালি বহুত ছাপ্লায়াৰ ওলাইছে, যিবিলাক ছাপ্লায়াৰ ধৰক আপুনি ভবাতকৈ 1000 বা 2000 টকা কমত আপুনি ছাগলী আপোনাক দিয়ে। তো তেনেকুৱা ছাপ্লায়াৰ প্ৰবঞ্চনাত আপোনালোক নপৰিব। মই বাৰে প্ৰতি অনুৰোধ কৰিছোঁ সকলোকে, কিয়নো সেইবিলাক হৈছে কাটিঙত ব্যৱহাৰ হোৱা ছাগলী। যিখিনি ছাগলী কাটিঙত ব্যৱহাৰ হয় সেইখিনি ছাগলী বহুত কম দামত আনি পেলাই আপোনালোকক ইয়াত যথেষ্ট দামত বিক্ৰী কৰি আছে। তো তেনেকুৱা ছাগলী লৈ আপুনি ফাৰ্ম খুলি একো ভৱিষ্যতে উন্নতি কৰিব নোৱাৰিব। সেইখিনি মোৰ ফালৰ পৰা আজি মই সকীয়াই দিলোঁ সকলোকে। গতিকে প্ৰবঞ্চনাৰ পৰা হাত সাৰি চলিবলৈ শিকক আৰু ছাগলী লওঁতে যথেষ্ট চিন্তা চৰ্চা কৰি ছাগলী লওক। যদিহে ভৱিষ্যতে সেই ছাগলীটো বা সেই ছাগলীজনীৰ পৰা আপোনালোকে কিবা আশা কৰিছে তেতিয়াহ'লে যাৰে তাৰে ওচৰৰ পৰা ছাগলী নল'ব। ছাগলী লোৱাৰ আগত 10 বাৰ চিন্তা কৰক যে ছাগলীটোৰ কোৱালিটি কেনেকুৱা, ছাগলীটো কিমান বয়সৰ বা কিমান হাই কোৱালিটিৰ, সেইবিলাক চিন্তা চৰ্চা কৰি ল'ব প্ৰথম। তাৰপিছত আপোনালোকে ছাগলীটো ল'ব। কিন্তু আজিৰ অসমত বহুত ছাপ্লায়াৰ ওলাইছে, যিখিনি ছাপ্লায়াৰ 90%ই কাটিং ছাগলী বিক্ৰী কৰি আছে অলপ 1000 পৰা 2000 টকা কম দামত। তো সেইসকল ব্যক্তিৰ পৰা আপোনালোকে দূৰত থাকিব। ইমানখিনিয়ে ক'লোঁ, বিশেষ নকওঁ। ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে। তো মোৰ ফাৰ্মৰ এড্ৰেছটো মই আজি আকৌ এবাৰ কৈছোঁ আপোনালোকক, গোলাঘাট ডিষ্ট্ৰিক্ট
নিয়াৰ দেৰগাঁও ৰঙামাটি সাগৰগাঁও মোৰ কণ্টেক্ট নাম্বাৰ 8876059581 আকৌ এবাৰ কৈছোঁ 8876059581 মোৰ আৰু এটা নাম্বাৰ কৈছোঁ 8638590665 8638590665 এইটো নাম্বাৰত মোক কল কৰিব পাৰিব আগৰ নাম্বাৰটোত মোক হোৱাটছআপ কৰিব পাৰিব আৰু ছাগলীৰ বিষয়ে যিকোনো তথ্য যিকোনো জানিবলগীয়া কথা যিখিনি আপোনালোকে অসুবিধা পাইছে তেনেকুৱা ধৰণৰ যিকোনো কথা মোৰ লগত আলোচনা কৰিব পাৰিব মোৰ যিমানখিনি অভিজ্ঞতা সেই অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক জনাবলৈ বা শিকাই দিবলৈ বা বুজাই দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানখিনিয়ে ধন্যবাদ